এই দলংখন আপোনালোকে চিনি পাইছেনে? এই দলংখন কি দলং বাৰু আপোনালোকে জানেনে? এই দলংখন হ'ল দিখৌ দলং। আজি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ দিখৌ নদীৰ পৰা দিখৌ দলং। আৰু এইখন দিখৌ নদী আৰু এইখন হ'ল দিখৌ দলং। এই দলংখনৰ ওপৰত বহুত চৰ্চা, বহুত ভাঙি পেলাব কিবা কিবি বুলি বহুত বিতৰ্ক চলি আছে। কিন্তু বহুতে ভিডিঅ' বনাইছে, বহুতে নিজৰ মতামত দিছে। আমিও নিবিচাৰোঁ যে দলংখন ভাঙি পেলাওক, কিন্তু গভৰ্ণমেণ্টে যেন এই দলংখন সংৰক্ষণ কৰিহে ৰাখে। চাওকচোন, ব্ৰিটিছৰ দিনৰ কিবা জোখ মাখৰ চিনো ইয়াত দেখিবলৈ পোৱা যায়। আজি মই আপোনালোকক লৈ যাম দিখৌ দলঙৰ ওপৰলৈ। তো ব'লক দিখৌ দলঙৰ ওপৰলৈ যাওঁ। হাই ফ্ৰেণ্ড, এতিয়া আছোঁ মই দিখৌ দলঙত। এখন দিখৌ দলং ব্ৰিটিছৰ দিনৰ। চাব দেই, সেই দলংখনৰ বিষয়ে বহুত কি ভাঙি পেলাব, কিবা পেলাব বুলি বহুত শুনিছিলোঁ। বহুত বেয়া লাগিছিলে, বহুতে ভিডিঅ' বনাইছিলে। আমি দেখি থাকোঁ সদায়। আজি মই ফাৰ্ষ্ট টাইম দলংখনত উঠিছোঁ। উঠি পোৱা নাই, কিন্তু ভয়ো লাগে ন, ইমান বছৰ পুৰণি। এইবোৰ নিশ্চয় এইখন নতুন দলং। এইখনত মানুহ এতিয়া আমি যিখিনি যোৱা মেলা কৰি থাকোঁ, সেইখন দলং। এইখন পুৰণাখন ব্ৰিটিছৰ দিনৰ দলংখন। এইখনৰ মানুহ অহা যোৱা নকৰে আৰু এতিয়া, কাৰণ ইমান বছৰ পুৰণা ন। এখন দলং কোৱা শুনিছিলোঁ এইখন উঠি গৈ যায় বুলি, আৰু এতিয়া ভিডিঅ'বোৰো দেখি থাকোঁ। এই জেগাখন যে এইখন দেখিছে, এইখন বোলে আগতে উঠি গৈছিলে আৰু ইয়াৰ তলদি জাহাজ চলাচল কৰিছিলে। এইখিনি কাঠ হয় ন, আজিয়ে মই ফাৰ্ষ্ট টাইম আহি পাইছোঁ। এইখন কাঠ হয়, চাওক। আপুনি গৈ থাকে নি? গৈ থাকে পাৰ হয়, ভয় নালাগে? কেতিয়াবা ভাগি হৈ পৰিম বুলি। এইখনে উঠি গৈছিলে ন আগত? এইখন উঠি গৈছিলে আগত। এইখন দেখিছে, কিন্তু এইখন কাঠ হয়। এইখনত মানে হেৰি নহয়, আচলতে উঠি যোৱাৰ কাৰণে এইখন কাঠ দিয়া হয় নেকি। মই কিন্তু আজি ফাৰ্ষ্ট টাইমে আহিছোঁ, মই দেখাই নাই। এতিয়া আঁতৰৰ পৰা দেখি থাকোঁ। আজি বোলো মই দলংখনৰ উঠি গৈ চাম। এইবোৰ ব্ৰিটিছে লগোৱা সা সঁজুলি, তেওঁলোকে আনি নিশ্চয় লগাইছিলে। চুৰো আজিকালি ল'ৰা ছোৱালীক প্ৰমাণ দিবলৈ দিগদাৰ। আগতে যে ব্ৰিটিছ আহিছিলে, কিবা আহিছিলে, এতিয়া মই টুইংকলক বুজাবলৈ দিগদাৰ। কিন্তু এই দলংখন দেখাই মই তাক বুজাব পাৰোঁ যে চোৱা, ব্ৰিটিছৰ প্ৰমাণ চোৱা। আজিকালি ল'ৰা ছোৱালীক প্ৰমাণ নিদিলে বিশ্বাস নকৰেতো। চোৱা, এইখন ব্ৰিটিছৰ দিনৰ দলং, চোৱা বুলি তাক দেখাব পাৰোঁ। চাওঁ, ব্ৰিটিছৰ দিনৰ দলং।